Dear students, আজি আমি ক্লাস 11 ফার্স্ট চ্যাপ্টারটো বিগিন কৰিম যাৰ নাম হৈছে সেটস কিন্তু চ্যাপ্টাৰটো বিগিন কৰাৰ আগতে আমি তাৰ বেসিক কনসেপ্টবোৰ খুব ভালদৰে জানি লম যাতে এক্সাৰসাইজবোৰ কৰোঁতে তোমালোকে কোনো ধৰণৰ অসুবিধা নোপোৱা ঠিক আছে তেন্তে আমি ফার্স্ট ডেফিনেশনটো লিখি লওঁ যে সেট বস্তুটো কি সেট মানে হৈছে সেট is a well-defined collection of objects. ঠিক আছে so set is a well-defined collection of object বুজা নাই যদি একো টেনশন লব নালাগে একদম ডিটেইলত আৰামসে বুজিম আমি এইখিনতে ভালকে চাবা সেট ইজ এ ওয়েল ডিফাইন্ড আমি জানিব লাগিব যে এই যে কৈছে ওয়েল ডিফাইন্ড মানে কি ওয়েল ডিফাইন্ড মানে হৈছে যে যাক কোনো চেঞ্জ কৰিব নোৱাৰে বা যাক কোনো বদলাব নোৱাৰে এটোকে ওয়েল ডিফাইন্ড বুলি কোৱা হয় এটা এক্সাম্পল লৈ চাও যেনেকৈ এক্সাম্পল এটা লৈ চাম যে ফাৰ্স্ট 5 নেচাৰেল নাম্বাৰ First 5 natural numbers hobo ami janu 1 2 3 4 5 because natural number bilak begin hoy 1 or pora 1 2 3 4 5 6 7 8 eneke uncountable eneke goi thakibo tar kono limit nai thik ase to tente first 5 natural number hobo ami gom palo ei pasta thik ase etia tumi jodi tomar konoba friend ok khuda ba konoba teacher ok khuda je first 5 natural number bilak no ki তেওঁলোকে এটোৱে কব 1 2 3 4 5 আমি যদি ইংল্যান্ডত গৈ বা কোনোবা ফৰেনাৰক যদি আমি হুদু যে হোৱাট ইজ ফাৰ্স্ট 5 নেচাৰেল নাম্বাৰ তেওঁলোকে তো কব 1 2 3 4 5 ঠিক আছে তো এটো হল তা ফিক্সড আনসাৰ ইয়াক কোনো চেঞ্জ কৰিব নোৱাৰে ঠিক আছে তো ইয়াকে কোৱা হয় এনে ধৰণৰ আনসাৰক কোৱা হয় ওয়েল ডিফাইন্ড আমি আৰু এটা এক্সাম্পল চাও যেনেকৈ ফাৰ্স্ট 5 ইভেন নাম্বাৰস ঠিক আছে আমি জানো যে ইভেন নাম্বাৰ কাক কয় যেবিলাক নাম্বাৰক 2 ৰে ডিভাইড কৰিব পাৰি হেবিলাকে ইভেন নাম্বাৰ বুলি কোৱা হয় তো ফাৰ্স্ট 5 ইভেন নাম্বাৰ হ'ব যেনেকৈ 2 4 6 8 10 ঠিক আছে ঠিক এইটো যদি আমি কাৰোবাক খুদু যে ফাৰ্স্ট 5 ইভেন নাম্বাৰস বিলাক নো কি সবে আমাক এইটো আনসাৰ দিব যে 2 4 6 8 10 এটো কোনো চেঞ্জ কৰিব নোৱাৰে এই আনসাৰটো তো এইটো হৈ গল ওয়েল ডিফাইন্ড ঠিক তেনেকে আমি যদি ভাৱেলছৰ কথা লিখিম vowels like ki hobo a e i o u ঠিক আছে ইয়াকো কোনো চেঞ্জ কৰিব নোৱাৰে ভাৱেল সদায় a e i o u থাকিব তো এইটো হৈ গৈছে ওয়েল ডিফাইন্ড ঠিক আছে এইখিনতে এক কালেকশনৰ কথা কৈছে ঠিক আছে কালেকশন মানে হৈছে যে কেইবাটা বস্তু মিলাই এটা কালেকশন কৰা ঠিক আছে তো ইয়াত আমাৰ হৈ গল 1 2 3 4 5 ইয়াত পাঁচটা নাম্বাৰ কালেক্ট কৰা হৈ গল ইয়াত হৈ গল 1 2 3 4 5 ইয়াতো পাঁচটা ডিফাৰেন্ট নাম্বাৰ কালেক্ট কৰা হ'ল ইয়াতো পাঁচটা এলফাবেট কালেক্ট কৰি ভাল হৈছে সো এনেকে যোনবোৰ ওয়েল ডিফাইন্ড আমি কালেকশন পাইছো হেবিলাককে সেট বুলি কব পাৰি এনেকৈ কথা নাই যে পাঁচটা নাম্বাৰ বা পাঁচটা অবজেক্টৰ হে কালেকশন হ'ব পাৰিব তাতকে বেছিও হ'ব পাৰে বা তাতকে কমও হ'ব পাৰে এনেকে ওয়েল ডিফাইন্ড যোনবিলাক কালেকশন হেবিলাকে আমি সেট বুলি কব পাৰো আমি যেনেকৈ গম পালো যে ওয়েল ডিফাইন্ড তো এনেকৈ হ'ব পাৰে নট ওয়েল ডিফাইন্ড বুলি কিবা থাকে নেকি আমি লিখিম যে নট ওয়েল ডিফাইন্ড not well defined বুলি কিবা বস্তু থাকে নেকি যদি মই কওঁ যে টপ 3 ক্রিকেটার ইন ইন্ডিয়া ঠিক আছে যদি মই ইন্ডিয়াৰ টপ 3 ক্রিকেটাৰৰ কথা কওঁ কোনোবাই মোক ক'ব পাৰে বিৰাট কোহলি এম.এছ. ধোনি বা শিখৰ ধাৱন কোনোবাই ক'ব পাৰে কে.এল. ৰাহুল সচিন তেণ্ডুলকাৰ ঠিক আছে তো সবৰে আনসাৰবিলাক বেলেগ বেলেগ হ'ব পাৰে যেনেবা মোক কোনোবাই ক'লে যে বিৰাট কোহলি সচিন তেণ্ডুলকাৰ এম.এছ. ধোনি এই তিনিজন হ'ল ইণ্ডিয়াৰ বেষ্ট ক্ৰিকেটাৰ বেলেগ কোনোবা জনে ক'লে কে.এল. ৰাহুল সুৰেশ ৰাইনা বা আমাৰ শিখৰ ধাৱন এইকেইজন হৈছে বেষ্ট ক্ৰিকেটাৰ আন কোনোবাই ক'লে জসপ্ৰীত বুমৰাহ সেহৱাগ বা জাহিৰ খান ঠিক আছে
সবৰ অপিনিয়ন বেলেগ বেলেগ হ'ব পাৰে আজি কোনোবা এজনে ভাল ক্ৰিকেট খেলিছে কালি তেওঁৰ ঠাইত বেলেগ এজনে ভাল ক্ৰিকেট খেলিব পাৰে ঠিক আছে তো এই বস্তুটো হৈছে নট ৱেল ডিফাইন এটো ফিক্সড আনসাৰ হ'বই নোৱাৰে ঠিক আছে তো সেইভাবে ইয়াৰ কোনো সেট হ'ব নোৱাৰে আৰু এটা এক্সাম্পল চাম যে বেষ্ট 3 মোবাইল কোম্পানী in India এটো কোনোবাই মোক ক'ব পাৰে যে এপল বেষ্ট ঠিক আছে এপল ক'ব পাৰে স্যামসাং ক'ব পাৰে নোকিয়া ক'ব পাৰে ঠিক আছে ৰেডমি ক'ব পাৰে ৰিয়েলমি ক'ব পাৰে সবৰ অপিনিয়ন বেলেগ বেলেগ থাকিব পাৰে ঠিক আছে তো এইটো ইয়াৰ কোনো ফিক্সড আনসাৰ নাই তো এইটো আমি কম নট ৱেল ডিফাইন্ড তাৰ মানে ইয়াৰ কোনো সেট হ'ব নোৱাৰে সেট হ'বলৈ আমাক এটা ৱেল ডিফাইন্ড কালেকশন লাগিব ঠিক আছে এতিয়া আমি চাওঁ যে সেট এটা লিখে কেনেকৈ ঠিক আছে যেনেকৈ মই তোমাক কৈছিলো যে ফাৰ্স্ট ন্যাচাৰাল নাম্বাৰ 1 2 3 4 5 এইটো এটা ৱেল ডিফাইন্ড কালেকশন দ্যাট মিন্স এইটো এটা সেট এটা লিখোতে সাধাৰণতে এটা এলফাবেট দি ইন্ডিকেট কৰা হয় কিন্তু এলফাবেটটো ক্যাপিটাল লেটাৰ ইউজ কৰিব লাগিব যেনেকৈ আমি ইয়াক লিখিব পাৰো এই সেটটো লিখিব পাৰো যে a ইকুৱেল ইয়াক আমি কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব এইটো এটা সেট হ'ল ঠিক তেনেকৈ ইয়াকো আমি লিখিব পাৰো যে এটোক আমি b বুলি লিখিলো যেনেবা কিন্তু ক্যাপিটাল লেটাৰ দিব লাগিব আৰু ইয়াক আমি এখিনি কাৰ্লি ব্ৰেকেটৰ ভিতৰত ৰাখিলো ঠিক আছে ঠিক এইদৰে আমি লিখিব পাৰো যে এনেকৈ c বুলি লিখিলো এই ভাৱেলৰ সেটটো আমি লিখিব পাৰো মানে কাৰ্লি ব্ৰেকেটটা দি a e i o u ঠিক আছে এটো হৈ গল ভাৱেলৰ সেট যাক মই c বুলি লিখিলো ঠিক আছে নেক্সট আমি চাও প্ৰপাৰ্টিজ অফ সেট মানে সেট এটাৰ কি প্ৰপাৰ্টিজ তো থাকিব পাৰে 1 নম্বৰটো হৈছে যে a set can be written in any order তাৰ মানে সেট এটাক আমি যিকোনো অৰ্ডাৰত লিখিব পাৰো মই এটা এক্সাম্পল দিছো যেনেকৈ আমি এটা সেট লিখিলো a সেটটো আছে বা 1 2 3 4 5 ঠিক আছে এই সেটটোৰ ভিতৰত আমি চাম 1 2 3 4 5 পাঁচটা নাম্বাৰ আছে বা পাঁচটা বস্তু আছে যাক আমি এলিমেন্টস বুলি কওঁ ঠিক আছে এটা সেটত কেটা নাম্বাৰ আছে বা কেটা বস্তু আছে হেতু কোৱা হয় এলিমেন্টস বিলাক তো আমি ইয়াত চাওঁ যে এই নাম্বাৰ বিলাক মানে কি হ'ল 1 2 3 4 5 এইবিলাক এটা ইনক্ৰিজিং অৰ্ডাৰত আছে ইয়াক মই এনেকৈ লিখিলো হয় এই এসেটটোক মই এনেকৈ লিখিলো হ'ল দেন যে মই 1 লিখিলো ইয়াত 3 লিখিলো ইয়াত 5 লিখিলো ইয়াত 4 লিখিলো ঠিক আছে ইয়াৰ অৰ্ডাৰ বিলাক চেঞ্জ কৰিব পাৰি তাৰ মানে এলিমেন্টস বিলাকৰ প্লেস বিলাক আমি আগা পিছা বা চেঞ্জ কৰিব পাৰো ঠিক আছে সেকেন্ড প্ৰপাৰ্টিজ তো চাওঁ যে সেম element cannot be repeated তাৰ মানে আমি একেটা এলিমেন্ট বাৰে বাৰে ৰিপিট কৰিব নোৱাৰো সপোজ মই এটা সেট লিখিলো যেনেকৈ ইয়াত লিখিলো মই এটো 1 2 2 3 মই যদি ভাবো ইয়াত চাৰিটা এলিমেন্টস আছে এটো ভুল হ'ব কাৰণ মই দেখিছো যে মই ইয়াত সেম এলিমেন্ট দুবাৰ লিখিছো মই দুটা সেম এলিমেন্ট ইউজ কৰিছো 2 2 ঠিক আছে তো ইয়াক যদি মই এনেকৈ লিখো সেটটো এনেকৈ লিখিলে নহব তাক মই লিখিব লাগিব যে 1 2 3 ইয়াত আমি সেম এলিমেন্ট কিন্তু ৰিপিট কৰিব নোৱাৰো নেক্সট আমি চাওঁ belongs to কাক কয় belongs to বুলি ক'লে তাৰ সিম্বল এটা থাকে তাৰ সিম্বলটো সাধাৰণতে এনেকৈ হয় দেখিবলৈ ঠিক আছে তো belongs to কাক কয় বা কেতিয়া ইউজ কৰা হয় আমি তো চাওঁ ধৰা হল এটা সেট তো মই লিখিলো 1 2 3 4 ঠিক আছে মই যদি চাওঁ যে এই 2 এলিমেন্টটো এই a সেটটো বিলং কৰে নে নকৰে বিলং কৰে মানে ইয়াৰ ভিতৰত থকা মই দেখিম যে এই a সেটটোৰ ভিতৰত 2 এলিমেন্টটো আছে দ্যাট মিন্স মই লিখিব পাৰো 2 belongs to a তাৰ মানে 2 এলিমেন্টটো a সেটৰ ভিতৰতে আছে নেক্সট যদি মই চাওঁ যে 3 এই 3 নাম্বাৰটো বা 3 এলিমেন্টটো এই a সেটটোৰ ভিতৰত আছে নেকি মই লিখিম যে আছে মই লিখিব পাৰো 3 belongs to set a যদি মই লিখো যে 6 belongs to a সেটটোৰ ভিতৰত আছে নি 6 মই দেখিম যে 6 এই a সেটটোৰ ভিতৰত নাই
মই belongs to লিখি এনেকৈ কাটি দিব লাগিব that means ইয়াক এনেকৈ পঢ়িম 6 is not belongs to a মই যদি 7 লিখো 7ও এই a সেটৰ ভিতৰত নাই 7 is not belongs to a belongs to লিখি কাটি দিলে তাক কোৱা হয় not belongs to next চাওঁ যে how to represent a set set এটা আমি কেনেকৈ represent কৰিব পাৰোঁ set এটা দুটা ফৰ্মত represent কৰিব পাৰি প্ৰথমটো হৈছে যে roster form আমি roster formত লিখিব পাৰো বা আৰু এটা হৈছে সেকেন্ড ফৰ্মটো হৈছে set builder form ঠিক আছে আমি চাম যে কেনেকৈ roster formত লিখিব পাৰি বা কেনেকৈ set builder formত লিখিব পাৰি সাপোজ মই এটা এক্সাম্পল ললো যে first 5 natural number ঠিক আছে এইটো এটা well defined set ঠিক আছে তো তাক আমি এবাৰ roster ফৰ্মত লিখিম এবাৰ set builder ফৰ্মত লিখিম ঠিক আছে যদি মই এই ইনফৰমেশনটো যদি মই এই সেটটো roster ফৰ্মত লিখো মই আৰগল ইয়াত মেনশন কৰিছো তেন্তে মই প্ৰথমতে এটা এলফাবেট দিব লাগিব সাপোজ মই এটা l দিলো কাৰ্লি ব্ৰেকেট ইউজ কৰিম বিকজ আমি rosterতে লিখো বা set builderতে লিখো আমি কিন্তু set এটা এনেকৈ ব্ৰেকেটৰ ভিতৰতে লিখিব লাগিব roster ফৰ্মটো একেবাৰে ইজি roster ফৰ্মত ডাইৰেক্টলি এলিমেন্টস বিলাকৰ নাম লিখি দিলে হৈ যায় যেনেকৈ ফাৰ্স্ট 5 ন্যাচাৰাল নাম্বাৰ হ'ব যেনেকৈ 1 2 3 4 5 এইকেইটাই হ'ব ফাৰ্স্ট 5 ন্যাচাৰাল নাম্বাৰ ইয়াকে যদি মই সেট বিল্ডাৰ ফৰ্মত লিখিলোহেতেন সেট বিল্ডাৰ ফৰ্মত যদি লিখিলোহেতেন তাক মই এনেকৈ লিখিলোহেতেন এ লিখি মই লিখিব লাগিব যে ব্ৰেকেট ডাল দিম x is such that x is first 5 natural number ঠিক আছে ইয়াতে এটা কথা মন কৰিবা মই যোনটো ইয়াত ৰেশিও সিম্বল ডাল দিলো এই ৰেশিও সিম্বল ডাল পঢ়া হয় ইয়াক পঢ়া হয় যে is such that বুলি ৰেশিওটো পঢ়িম আমি is such that বুলি x is such that x is first 5 natural number আমি যদি আৰু এটা एग्जांपल চাও সাপোজ মই লিখিলো first 3 even numbers ঠিক আছে first 3 even numbers তাক যদি মই roster ফৰ্মত লিখো এটো একেবাৰে ইজি আমি ডাইৰেক্টলি এলিমেন্ট বিলাক লিখি দিলে হল যে first 3 even numbers means all যোনবিলাক নাম্বাৰ 2 ৰে ডিভাইড কৰিব পাৰি যেনেকৈ 2 4 আৰু 6 এইকেইটা হৈছে ফাৰ্স্ট 3 ইভেন নাম্বাৰ এটো হল roster ফৰ্মত এইটোকে যদি মই set builder ফৰ্মত লিখিম তো হেতু মই কেনেকৈ লিখিব লাগিব হেতু মই সাপোজ এনেকৈ লিখিলো যেনেকৈ সেটৰ নাম মই দিলো যেনেবা a ঠিক আছে set builder ফৰ্মত কেনেকৈ লিখা হয় x লিখিম ৰেশিও সিম্বল ডাল দি একবাৰ x লিখিম পঢ়িম এনেকৈ যে x is such that x is a even number ঠিক আছে কমা দিলো x টো আমি সাম x টো ইভেন নাম্বাৰ হয় কিন্তু x টো কি হয় 7 তকৈ সৰু হয় ঠিক আছে তো মই তো এনেকৈ লিখিব পাৰিম x is less than 7 ইয়াক আসলতে বিভিন্ন ধৰণে লিখিব পৰা যায় ইয়াক মই এনেকৈ লিখিলে হ'ল দেন যে x is such that x is first 3 even numbers তাকে নকৰি মই এনেকৈ লিখিলো যে x is an even number x টো এটা even number কমা দিলো যে x টো কি হয় even number তো হয় কিন্তু হেতু কি হয় 7 তকৈ less হয় ঠিক আছে ইয়াক মই এনেকৈ লিখিলো হ'ল দেন এনেকৈ লিখিব পাৰিম যে x is less than equal to 6 x টো ইয়াত থকা এলিমেন্ট বিলাক বুজাইছে আৰু এইটো বুজাব যে x ৰ যোনটো ভ্যালু এটো 6 তকৈ সৰু হ'ব পাৰে বা 6 ৰ ইকুৱেল হ'ব পাৰে ঠিক আছে আমি এক্সাৰসাইজ বিলাক কৰোতে এই বিষয়ে আৰু অলপ ডিটেইলত পাম তেতিয়া বস্তুবোৰ আৰু ভালদৰে ক্লিয়াৰ হ'ব বেসিক্স বোৰ প্ৰায় হৈ গল তেন্তে আহা আমি স্টাৰ্ট কৰো এক্সাৰসাইজ 1.1 আমাৰ প্ৰথম কোৱেশ্চনটো আছে
which of the following are sets? Justify your answer. তাৰমানে আমি সিলেক্ট কৰিব লাগে যে কোনবিলাক সেটস হয় আমি জানো সেটস হ'ব কাৰণে কি হ'ব লাগিব বস্তুটা ওয়েল ডিফাইন্ড কালেকশন হ'ব লাগিব ঠিক আছে আমি চাম যে কোনবিলাক ওয়েল ডিফাইন্ড আৰু কোনবিলাক নট ওয়েল ডিফাইন্ড ওয়েল ডিফাইন্ড বিলাক সেট হ'ব আৰু নট ওয়েল ডিফাইন্ড বিলাক সেট নহয় আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আছে the collection of all months of a year beginning with the letter Z তাৰ মানে এটা ইয়াৰত Z দি স্টাৰ্ট হোৱা মান্থস বিলাকৰ নাম লাগে যেনেকৈ আমি জানো যে জানুৱাৰী ঠিক আছে জুন বা জুলাই এই মান্থ কিটাৰ বিগিনিং লেটাৰটো হৈছে Z ঠিক আছে এইটো এটা ওয়েল ডিফাইন্ড আনসাৰ ঠিক আছে ইয়াক কোনো চেঞ্জ কৰিব নোৱাৰে যাকে হদু হে গিটা আনসাৰে ক'ব ঠিক আছে দ্যাট মিন্স এইটো এটা সেট হ'ব পাৰে তো আমি ইয়াত লিখিম এই আনসাৰটো যে yes it can be a set because it is well defined ঠিক তেনেকে সেকেন্ড কোৱেশ্চনটো আছে the collection of 10 most talented writers of India আমাক এটা কালেকশন বনাব লাগে য'ত নেকি ইন্ডিয়াৰ 10 most talented writers থাকিব লাগে ঠিক আছে আমাৰ ইন্ডিয়াত হাজাৰ হাজাৰ জন রাইটার আছে ঠিক আছে তাৰ ভিতৰত যদি মোক কয় যে 10 most talented writersৰ নেম লাগে তো মোৰ কাৰণে হে 10 জন রাইটার আৰু বেলেগৰ কাৰণে হে 10 জন most talented writer সেম নহব পাৰে কাৰণ আমি জানো সবৰে টেষ্ট বেলেগ বেলেগ সবে একে ধৰণৰ বুক বা একে ধৰণৰ নভেল পঢ়ি ভাল নাপাব পাৰে ঠিক আছে তো এটো ওয়েল ডিফাইন্ড নহয় হে কাৰণে এটো সেট হ'ব নোৱাৰে ঠিক আছে তো আমি ইয়াত লিখিব পাৰো নো ইট ইজ নট well defined because it may be differ from one person to another ঠিক আছে ইয়াক আমি এই ধৰণে লিখিব পাৰো জাস্টিফাই কৰিবলৈ আমাৰ নেক্সট কোৱেশ্চনটো আছে the collection of 11 best cricket batsmen of world ঠিক আছে আমাক ওয়ার্ল্ডৰ 11 টা বেস্ট ক্রিকেট ব্যাটসম্যানৰ এটা কালেকশন লাগে ঠিক আছে মোক যদি কয় যে 11 বেস্ট ক্রিকেটাৰ কোন হয় ওয়ার্ল্ডৰ মই কি কৰিম মই তাত 500টা ইন্ডিয়ান প্লেয়াৰৰ নাম সাজেষ্ট কৰিম ঠিক আছে বিকজ মই লিখিম মই কম যে সচিন তেণ্ডুলকাৰ MS ধোনি বিৰাট কোহলি জসপ্ৰীত বুমৰা ঠিক আছে এনেকৈ মই 500 জন ইন্ডিয়ান ক্রিকেটাৰৰ নাম সাজেষ্ট কৰিম ঠিক তেনেকৈ এই কোৱেশ্চনটো যদি মই গৈ কিনে ইংলেণ্ডত সুধো যে ওয়ার্ল্ডৰ 11 টা বেস্ট ক্রিকেটাৰৰ নাম লাগে তেওঁলোকে 500 জন ইংলেণ্ডৰ প্লেয়াৰৰ নাম সাজেষ্ট কৰিব ঠিক আছে দ্যাট মিন্স আমি এই কোৱেশ্চনটোৰ এটা ওয়েল ডিফাইন্ড আনসাৰ নেপাম কাৰণ এই ক্ষেত্ৰত সবৰে অপিনিয়ন বেলেগ বেলেগ হ'ব পাৰে ঠিক আছে সেইভাবে আমি ইয়াত লিখিম নো ইট ক্যানট বি এ সেট because it is not well defined our next 4 number question to আছে the collection of all boys in your class ঠিক আছে তোমাৰ ক্লাছত থকা বয়জ বিলাকৰ কালেকশনটো এটা সেট হ'ব পাৰে নে নোৱাৰে ধৰা হল এটা এক্সাম্পল লৈ চাও সাপোজ তোমাৰ ক্লাছত টোটাল ষ্টুডেন্ট আছে 30 ঠিক আছে তাৰ ভিতৰত 20 টা হৈ গল বয়জ আৰু 10 টা হৈ গল গাৰ্ল ঠিক আছে সাপোজ তুমি যদি তোমাৰ ক্লাছৰ বয়জৰ নাম বিলাক এটা সেটত ৰাখিব বিচাৰা আমি সাপোজ দেখিলো ৰাম হৰি যদু ঠিক আছে এনেকৈ আমি 20 টা লৰাৰ 20 টা বয়জৰ নাম লিখিলো তো এই নেম বিলাকটো এটা ফিক্স ওয়েল ডিফাইন্ড নেম এনেকুৱাটো হ'ব নোৱাৰে যে ৰেজিষ্টাৰ বুকত আজি ইহঁতৰ নাম লিখা আছে কাইলৈ বেলেগ এটা নাম লিখা থাকিব ঠিক আছে it is well defined so yes it can be a set next question to আছে the collection of all natural numbers less than 100 ঠিক আছে তো আমি এটা সেট বনাব লাগে আমি সেটটো কি ধৰণে বনাব লাগে তো মই লিখিব লাগে যে the collection of all natural number begin হয় 1 2 3 ঠিক আছে ঠিক তেনেকৈ গৈ থাকিব আৰু আমি কোলৈকে লিখিব লাগে less than 100 তো 100 কে যদি লেস হয় তারপর 100 লিখিব নোৱাৰিম লাস্ট ফিগাৰ কি লিখিব লাগিব 99 ঠিক আছে তো এইটো এটা ওয়েল ডিফাইন্ড সেট ঠিক আছে আমি জাকিও নহদু কিয় হি তাত 1 ৰ পৰা 99 লৈকে যিমান বিলাক নাম্বাৰ আছে সেইখিনিকে ক'ব সো it can be a set because it is well defined next question to saw hetu ase the collection of all novels written by writer Munshi Premchand এজন রাইটাৰৰ নাম
তেওঁ নিজৰ জীৱনত তেওঁ কিছুমান নোবেল লিখিছে তেওঁ কেইখন নোবেল লিখিছে তেওঁৰ ওচৰত হয়তো এটা লিষ্ট থাকিব যে তেওঁ 5খন লিখিছে 10খন লিখিছে ঠিক আছে আমি যদি গুগলত সাৰ্চ কৰো যে মুন্সী প্ৰেমচন্দে কিমানটা নোবেল লিখিছে আমি এখন লিষ্ট পাম ঠিক আছে সো ইট ইজ ওয়েল ডিফাইন্ড সো ইট ক্যান বি এ সেট yes ঠিক আছে yes it can be a set এইটো এটা সংহতি বা সেট হ'ব পাৰে নেক্সট আমি চাও the collection of all even integers ঠিক আছে ইয়াতে এখিনতে মই ক'ব বিচাৰিছো যে ইভেন বুলি ক'লে আমি যোনবিলাক নাম্বাৰ বুজো যোনবিলাক নাম্বাৰ 2 ৰে ডিভিজিবল হয় লগে লগে ইন্টিজাৰ্স বুলি ক'লে ইন্টিজাৰ্স বুলি আমি কি বুজিম আমি কিন্তু ইন্টিজাৰ্স ক'লে পজিটিভ নাম্বাৰ বুজিম নেগেটিভ নাম্বাৰ দুটা কথাই বুজিম তো ইভেন ইন্টিজাৰ্স কি হ'ব পাৰে 2 পজিটিভৰ যদি কথা চাও 2 এইবিলাক ঠিক হেতু আমি চাও যে নেগেটিভ ইভেন নাম্বাৰ কি হ'ব পাৰে -2 -4 -6 -8 এইবিলাক ঠিক আছে সো পজিটিভ বা নেগেটিভ ইভেন নাম্বাৰ বিলাক ওয়েল ডিফাইন্ড হেবিলাক আমি লিখিব পাৰো হেবিলাক আমি জানো সো এটো কি হ'ব পাৰে এটা সেট হ'ব পাৰে ঠিক আছে সো চাও the collection of questions in this chapter এই চ্যাপ্টাৰ টু এই 1 নম্বৰ চ্যাপ্টাৰত কিমানটা কোৱেশ্চন আছে ইখিনি কালেক্ট কৰি আমি এটা সেট বনাব পাৰিম কাৰণ কিমানটা কোৱেশ্চন আছে সেই কোৱেশ্চন বিলাকটো সবৰ বুকতে সেম আছে ঠিক আছে that means it can be a set because it is also well defined so last question to sum the collection of most dangerous animals in the world ঠিক আছে dangerous animals বুলি ক'লে সবৰ কাৰণে dangerous animal বেলেগ বেলেগ হ'ব পাৰে যেনে কাৰোবাৰ কাৰণে lion dangerous কাৰোবাৰ কাৰণে tiger হ'ব পাৰে কাৰোবাৰ কাৰণে snake হ'ব পাৰে ঠিক আছে কাৰোবাক হয়তো cockroach dangerous লাগিব পাৰে ঠিক আছে so ইয়াৰ আনসাৰটো well defined নহয় so it cannot be a set ঠিক আছে it is not well defined because it may be differ from one person to another এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো চাও কোৱেশ্চনটো আছে let set a equal to 1 2 3 4 5 6 a set to 6 টা elements আছে insert the appropriate symbol belongs to or not belongs to in the blank spaces তাৰ মানে ইয়াত যোনবিলাক blank space দিয়া আছে তাত আমি belongs to বা not belongs to symbol টো ইউজ কৰিব লাগে প্ৰথমতে চাও 5 is belongs to a হবনে 5 is not belongs to a হব 5 to a set টোৰ ভিতৰত আছে নেকি yes আছে আমি ইয়াত 5 দেখি পাইছো that means লিখিম 5 is belongs to a 5 নাম্বাৰ টো a set টোৰ ভিতৰতে আছে ঠিক তেনেকৈ 2 নাম্বাৰটো চাও 8 নাম্বাৰটো যেহেতু এই set টোৰ ভিতৰত নাই তো আমি ইয়াত লিখিম 8 is not belongs to a ঠিক তেনেদৰে 3 number চাও 0 number to ইয়াত নাই ঠিক আছে তো 0 to a set to element নহয় that means 0 is not belongs to a ঠিক তেনেকৈ 4 আমি চাও যে 4 যোনটো এলিমেন্ট হেতু a set to ভিতৰত আছে that means 4 is belongs to a 2 যোনটো এলিমেন্ট হেতু a set to ভিতৰত আছে that means 2 is also belongs to a যদি চাও 10 যোনটো এলিমেন্ট হেতু এই set to ভিতৰত নাই হেকাৰণে আমি লিখিম 10 is not belongs to a ঠিক আছে